Dalai Lama. This is my first simple religion. There is no need for temples, no need for complicated philosophy. Our own brain, our own heart is our temple. The philosophy is kindness. Religion মানে ধৰ্ম আৰু ধৰ্মৰ কথা যেতিয়া আমি কওঁ তেতিয়া প্ৰতিটো ধৰ্মৰে এক নিৰ্দিষ্ট উপাসক থাকে যি বেলেগ বেলেগ হিন্দু ইছলাম খ্ৰীষ্টান বৌদ্ধ ইত্যাদি বহুতো এনে ধৰণৰ সৰু বৰ ধৰ্ম আছে যিয়ে নিজ নিজ ধৰ্মৰ ৰীতি নীতিৰে মানুহক এখন সমাজত একগোট কৰি বান্ধি ৰাখিছে কিন্তু প্ৰশ্ন হয় আজিৰ সমাজত ধৰ্মৰ অবিহনে আমি জীয়াই থাকিব পাৰিম নে নোৱাৰিম নিশ্চয় 90% মানুহৰ উত্তৰ হ'ব নো মানে নোৱাৰিম কিন্তু কিয় এই কিয়ৰ বিশ্লেষণ কৰিবলৈকে আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ নমস্কাৰ মই সৌৰভ আপোনালোকে চাই আছে BoroXun ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে মই আপোনালোকক এটা কথা মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ ভিডিঅ'টোত যিখিনি কথা কৈছোঁ বা যিখিনি কথা কোৱা হ'ব সেই কথাখিনি সম্পূৰ্ণ মোৰ নিজৰ আৰু কোনো লোকৰ বা কোনো মানুহৰ মানসিকতাক আঘাত কৰাৰ চেষ্টা আমাৰ নাই আমি মাত্ৰ দুটামান ফেক্টছহে আপোনালোকৰ আগত কম আশা কৰিছোঁ আপোনালোকে ফেক্টছখিনি বিশ্লেষণ কৰি চাব প্ৰথম কথা আহি পৰে ইকুৱেলিটি আমি যি ধৰ্মৰে মানুহ নহওঁ কিয় আমি বেলেগ ধৰ্মৰ মানুহক অলপ হ'লেও তলৰ বুলি ভাবোঁ কাৰণ ষ্টেটাছৰ কথা আহি পৰে যাৰ বাবে ধৰ্মৰ মাজত আজি এটা বহুত ডাঙৰ প্ৰভেদ সৃষ্টি হৈছে আমি নিজৰ ধৰ্মটোক সকলোৱে ভাল পাওঁ এইটো চিৰসত্য কথা কিন্তু আমি নিজৰ ধৰ্মক যেনেদৰে ভাল পাওঁ তেনেদৰে আমি আনক ভাল পাব নোৱাৰোঁ যাৰ ফলস্বৰূপে ইকুৱেলিটিৰ আপ ডাউন এটা আমাৰ প্ৰশ্ন আছিল যে ধৰ্মৰ অবিহনে আমি জীয়াই থাকিব পাৰিম নে নোৱাৰিম এই প্ৰশ্নটোৰ উত্তৰত যিসকলৰ মতে নোৱাৰিম সেইসকলে এই ইকুৱেলিটিৰ আপ ডাউনৰ কণ্ডিশ্যনটো ফ'ল' কৰে একদম অপ্ৰিয় হ'লেও এইষাৰ কথা সঁচা সেইসকলে এই ইকুৱেলিটি আপ ডাউনৰ কণ্ডিশ্যনটো কিয় ফ'ল' কৰে আগত দুটামান কথা কৈ আহিছিলোঁ আৰু বাকীবোৰ কথা ক'বলৈ আছেই মই আপোনাক যদি প্ৰশ্ন কৰোঁ এইখিনিতে যে আপুনি কাক বেছিকৈ বিশ্বাস কৰে আৰু যদি মই আপোনাক দুটা অপশ্যন দিওঁ এক নম্বৰ মানুহক যি বাস্তৱিক দুই নম্বৰ ধৰ্মক যি কাল্পনিক তেতিয়া আপোনাৰ উত্তৰ কি হ'ব এক নে দুই বাৰু যদি একেটা প্ৰশ্নৰে অপশ্যন দুটা যদি সলাই দিওঁ এক ভগৱান দুই মানুহ এই ক্ষেত্ৰত কিন্তু আপোনাৰ উত্তৰ কি হ'ব নিশ্চয় আপুনি প্ৰথম অপশ্যন দুটাৰ এক নম্বৰটো মানে মানুহ সেইটো চিলেক্ট কৰিব আৰু দ্বিতীয় অপশ্যন দুটাৰ এক নে দুই কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব কিন্তু এতিয়া কিয় আপুনি প্ৰথম অপশ্যনটোৰ মানুহক বিশ্বাস কৰিব যদিও আপুনি ধৰ্মক ভাল পায় মই ইয়াত আৰু দুটা কথা লিখি দিলোঁ এটা বাস্তৱিক যিটো মানুহ আৰু এটা কাল্পনিক যিটো ধৰ্ম আপুনি বাস্তৱিক শব্দটোৰ কথা জানে আপুনি নিজেও এজন বাস্তৱিক সেইবাবে আপুনি কল্পনাক যিমান গুৰুত্ব দিয়ে তাতোকৈ বেছি বিশ্বাস আপুনি বাস্তৱিকতাক কৰে সেইবাবে আপুনি মানুহক বিশ্বাস কৰিব ধৰ্মক নহয় কিন্তু ধৰ্মক মই কিয় কাল্পনিক বুলি ক'লোঁ সেই কথা মই আপোনালোকক পিছত ক'ম এতিয়া আমি দ্বিতীয় অপশ্যনটোৰ কথালৈ আহোঁ এই ক্ষেত্ৰত হয়তো আপুনি এবাৰ মানুহ ভাবিব এবাৰ ভগৱানক ভাবিব এনেদৰে দুধুৰ মুধুৰ হৈ ভাবি থাকিব কাৰণ মানুহৰ কথা মই ক'লোৱেই কিন্তু ভগৱানক আপুনি বা মইতো বিশ্বাস কৰোঁ কিন্তু এই অপশ্যন দুটাৰ যিকোনো এটা চিলেক্ট কৰিব লাগে হয় মানুহ নতুবা ভগৱান মন কৰিব এইবাৰ কিন্তু বাস্তৱিক আৰু কাল্পনিক এই শব্দ দুটা কিন্তু ইয়াত লিখা নাই আপোনালোকে ভাবক কথাখিনি কি হ'ব এতিয়া মই ক'বলৈ ওলাইছোঁ ধৰ্ম মোৰ বাবে কিয় কাল্পনিক উগ্ৰ ধৰ্মীয়বাদ
যিটো বৰ্তমান ধৰ্মৰ পৰিস্থিতি। সেইবাবে মোৰ ক্ষেত্ৰত ধৰ্ম হৈছে কাল্পনিক। চমুকৈ মোৰ প্ৰশ্নটোৰ উত্তৰ এয়াই, বৰ্তমান ধৰ্মক লৈ আমি প্ৰায় প্ৰতিটো কামেই কৰোঁ। যেনেকৈ ধৰ্মক লৈ ৰাজনীতি, ধৰ্মক লৈ অনুষ্ঠান পাতিছোঁ, আনকি ভগৱানক লৈও ধৰ্ম, ইয়াৰ লগতে জীৱ জন্তুক লৈও আমি ধৰ্ম কৰোঁ। কিন্তু আচলতে দিঠক কি বস্তু আমি তাক বিশ্লেষণ নকৰোঁ, যাৰ বাবে ধৰ্মই আমাৰ বাবে বৰ্তমান সৰ্বেসৰ্বা। শ্ৰীমন্ত শংকৰদেৱ, ঋষিমুনিসকল, হজৰত মহম্মদ, যীশুখ্ৰীষ্ট, গুৰু নানক, গৌতম বুদ্ধ, এইসকল হৈছে মহাপুৰুষ। এইসকলৰ বাবে আমি আজি সমাজত ধৰ্ম কি বস্তু চিনিব পাৰিছোঁ। কিন্তু এইসকলে সমাজখন একগোট হৈ জীয়াই থাকিবলৈ সৃষ্টি কৰা ধৰ্মই যে এদিন উগ্ৰ ৰূপ ল'ব, সেই কথা কিন্তু এইসকলে এবাৰ হ'লেও ভাবিছিলনে? আজি ধৰ্মৰ যি বিভৎস ৰূপ, সেই ৰূপৰ কল্পনা এইসকল মহাপুৰুষে কৰিছিল জানো? এইবিলাক কথা কিন্তু মই নাজানো। যদি কোনোবাই জানে তেন্তে তলৰ কমেণ্ট বক্সত আখৰকেইটা লিখি দিলেই হ'ল। আৰু আমাৰ বিশ্লেষণ এইখিনিতে শেষ হৈ যোৱা নাই। ভিডিঅ'টো দীঘল নহ'বৰ বাবে আমি এইখিনিতে সামৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত বিতংভাৱে বিশ্লেষণ কৰিম। গতিকে আমি তাৰ বাবে আপোনালোকৰ পৰা বিচাৰিছোঁ মাত্ৰ 50টা লাইক। গতিকে কৰি দিয়ক, আৰু তেতিয়াহে সোনকালে ভিডিঅ' আহিব। আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব বুলি লিখা বক্সটোত ক্লিক কৰি দিব যদি আপুনি আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই বৰ্তমানেও। লগতে আমাৰ নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো আপোনালোকে ক্লিক কৰি দিব। তাৰ লগতে নটিফিকেশ্যন অলত ক্লিক কৰিব দেই। আজিলৈ আপোনালোকৰ চবৰ বিদায় মাগিছোঁ। আপোনালোকে চাবলৈ নাপাহৰিব BoroXun। বাই বাই।